Assalamu alaikum everyone. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মাসুমা মেহজাবিন। আৰু আপোনালোকে ভিডিওটোৰ টাইটেলটো চাই আপোনালোকে অলৰেডি গমে পাইছে মই আপোনালোকৰ লগত কি শেয়াৰ কৰিব ওলাইছো। সো আপোনালোকে ভিডিওৰ লাষ্টলৈকে চাই থাকিব আৰু বহুত বেছি মৰম দিব মোক। আৰু প্লিজ মোৰ চেনেলত যোনে নিউ হয় প্লিজ সাবস্ক্ৰাইব মাই চেনেল আৰু লগতে থকা বেল আইকন বাটনটো ক্লিক কৰিব। সো ফাৰ্ষ্ট মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই ব্লগত কিয় আহিব পৰা নাছিলো আৰু বেছি মই ইনষ্টাগ্ৰামত অনলাইন কিয় হ'ব পৰা নাছিলো আৰু মোৰ সাউণ্ডটো অলপ চেঞ্জ হৈছে না বিকজ মোৰ চৰ্দি অলপ লাগিছে আৰু জ্বৰো আছিল কেইদিনমান। সো মোৰ ফাৰ্ষ্ট মোৰ এক্সাম আছিলে ইউনিভাৰ্চিটিত যিটো কাৰণত মই ব্লগিঙত আহিব পৰা নাছিলো আৰু ইনষ্টাগ্ৰামত অনলাইন বেছি হ'ব পৰা নাছিলো। বহুত বেছি প্ৰেছাৰ আছিলে প্ৰেক্টিকেল লৈ তাৰপিছত এটেণ্ডেঞ্চ লৈ আৰু আপোনালোকে সকলোৱে জানে এটেণ্ডেঞ্চ লৈ কিমান প্ৰব্লেম হয় 75% এটেণ্ডেঞ্চ মানে বহুত জৰুৰী। তো সেইটো কাৰণত মই অনলাইন হ'ব পৰা নাছিলো আৰু এক্সাম আছিলে আৰু আপোনালোকে জানেনে মোৰ ঈদৰ এদিন আগত মোৰ এক্সাম শেষ হৈছে আৰু সেইটো কাৰণত মই ঈদৰ আগৰ দিনা ৰাতি মই ঘৰলৈ গৈছো ইয়াৰ পৰা গুৱাহাটীৰ পৰা ঘৰলৈ গৈছো। ঘৰত যাই পোৱাৰ পিছত ঈদৰ দিনা ভালে গৈছে ঈদৰ দিনা ঠিকে আছে তাৰপিছত আকৌ ঈদৰ এদিনে কি দুদিনমান পিছত মোৰ আকৌ জ্বৰ হোৱাৰ পিছত ডক্টৰ দেখালো কোভিড টেষ্ট কৰিলো বাট কোভিড পজিটিভ হোৱা নাই। তাৰপিছত মোৰ চৰ্দি জ্বৰ লাগি আছিলে সেইটো কাৰণত এতিয়া আপোনালোকে গমে পাইছে মাতটো বহুত চেঞ্জ হৈছে। সো এইবোৰ কাৰণত এইবোৰ বহুত আৰু কিবা কাৰণ আছে এইবোৰ মানে মাজতে আকৌ ভণ্টি এজনীয়ে নৱোদয়ত চিট পালে তো তাইৰ কাৰণে বহুত বিজি আছিলো সৰ্বগত গলো তাৰ মানে যিবোৰ নৱোদয়ত চিট পালে বহুত মানে ডকুমেণ্টছৰ প্ৰয়োজন হয় তো সেইটো কাৰণত বহুত ঘূৰা হ'ল। সো ফাইনেলি এতিয়া মই অলপমান ফ্ৰী হৈছো তাৰ পৰা ঘৰৰ পৰা আহিলো পৰহিহে আহিলো তাৰপিছত মই অকমানহে ফ্ৰী হৈছো আৰু মই ইনষ্টাগ্ৰামত সকলোৱে মোক সুধি আছিলে মোক কি হৈছে মই অনলাইন আহিব পৰা নাছিলো পোষ্ট আপলোড কৰিব পৰা নাছিলো ঈদৰ দুদিনমানহে মই পোষ্ট আপলোড কৰিছো তাৰপিছত আকৌ পোষ্ট নাই। তাৰপিছত ব্লগটো একদম অফে আছিলে মই ইউটিউবত অনলাইন হ'ব পৰা নাছিলো কাৰণ ইউটিউবত মই ব্লগ বনালে বহুত টাইমৰ প্ৰয়োজন হয় সেইখিনি টাইম মোৰ ওচৰত নাছিলে ইমান কেইদিন। সো এতিয়াৰ পৰা মই ভাবিছো এতিয়াৰ পৰা মই কণ্টিনিউ কৰি যাম আৰু আপোনালোকে মোৰ মাত মানে চাউণ্ডটো শুনি কেনে মোৰ ভইচটো শুনি কেনে প্লিজ আপোনালোকে হেৰি নকৰিব বেয়া নাপাব কাৰণ মোৰ চৰ্দি লাগি আছে ইমান দিনৰ পৰা আৰু বাহিৰত ইমান গৰম দিছে ওলাব কাৰণে বহুত টান। সিদিনা ৰাতি আহি কেনে ঘৰত যেতিয়া 7টামান বজাত ইয়াত পাইছো মই ঘৰৰ পৰা ওলাই ইয়াত 7টাত পাইছো ৰাতি অহাৰ পিছত মোৰ একদম গা চবৰে মানে তাৰো মোৰো একদম চবৰে গাৰ অৱস্থা একদম বহুত বেয়া কি ক'ম তাৰপিছত সো এইটো মই এতিয়া অফ কৰি দিছো আপোনালোকে আৰু ডিষ্টাৰ্ব নাপায়। আৰু মই যিমান পাৰো ডেইলি ব্লগ বনাব ট্ৰাই কৰিম বেছি মই যেতিয়া বেছি ইনষ্টাগ্ৰামত অনলাইন থাকো তেতিয়া মই ব্লগ বনাব টাইম নাপাওঁ। সো সেইটো কাৰণত মই অকণমান ইনষ্টাগ্ৰামত ফটোশ্বুট আপলোড কৰা মই অকণমান কমাই দিম ভাবিছো আৰু যিহেতু মোৰ আকৌ আগষ্টৰ পৰা ক্লাছ আৰম্ভ হ'ব আৰু মে বি মোৰ ইণ্টাৰ্ণশ্বিপ আৰম্ভ হ'ব তো 3 মান্থৰ। সো সেইটো কাৰণত এনেও মোৰ ব্লগিঙত কম আহিম আৰু ইনষ্টাগ্ৰামতো কম যাবলগীয়া হ'ব পাৰে। সো সেইটো কাৰণত মই ইনষ্টাগ্ৰামত এতিয়াৰ পৰা অকণমান কমাই দিম ব্লগিঙত অকণমান বেছিকৈ লাগিম। সো আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি মৰম দিব মোক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছবোৰৰ লগত ঘৰৰ মানুহবোৰৰ লগত। সো এতিয়া মই ছেকেণ্ড টপিকত আহিছোঁ যিটো মই হিজাব হেক্স বুলি দিছোঁ। একচুৱেলি হিজাব হেক্স নহয় আকৌ হিজাব হেক্স হয়ো। সো ফাৰ্ষ্ট যিটো হ'ল সেইটো মই যিটো ক'ম সেইটো হ'ল যিটো হিজাব কেপ আপোনালোকে ইউজ কৰে এই গৰমত যিটো হিজাব কেপ আপোনালোকে ইউজ কৰে সেইটো যাতে
অবভিয়াছলি কটনৰ হয় কাৰণ কটনৰ নহ'লে আপোনালোকে বহুত বেছি গৰম পাব আৰু যিটো কেপ ইউজ কৰে সেই কেপটো যাতে লগাওঁতে ভিতৰত কাণ যাতে ওলাই থাকে কাণখিনি ঢাকা থাকিলে কেপৰ দ্বাৰা বহুত বেছি গৰম লাগে আৰু সেকেন্ড যেটো হৈছে সেইটো হল মেক শিওৰ আপোনালোকে যাতে কটনৰ হিজাববোৰ ইউজ কৰে যিবোৰ চিফনৰ হিজাব হয় সেইবোৰ ইউজ কৰিব বাট হিমান এটা বেছি ইউজ নকৰিব যেতিয়া অকমান গৰম কম থাকে তেতিয়া ইউজ কৰিব বাট যিবোৰ কটনৰ হিজাব আছে সেইবোৰ ইউজ কৰিব মই বেছিকে চিফনৰ কটন ইউজ নকৰো মই বেছি ক্ৰিংকেল হিজাববোৰ ইউজ কৰো সো আপোনালোকে ক্ৰিংকেল হিজাববোৰ ইউজ কৰিব পাৰিব আৰু দোকানত যিবোৰ পায় সেইবোৰ ল'ব পাৰিব তো কটনৰবোৰ ল'লে আপোনালোকে বেছি গৰম নাপাব অলপ চলপ পাব কিন্তু নাপাব আৰু বেছি নাপাব চিফনৰবোৰ ল'লে যিমান পাব সো আপোনালোকে কটনে ইউজ কৰিব মোৰ মতে মই কটন ইউজ কৰোঁ যিটো মই ইউজ কৰোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো মই কটনে ইউজ কৰোঁ আপোনালোকে কটনে ইউজ কৰিব আৰু থাৰ্ড নম্বৰটো হৈছে যিমান পাৰে সিমান লুজ ড্ৰেছ পিন্ধিব ট্ৰাই কৰিব টি শাৰ্ট পিন্ধে যিয়ে পিন্ধে কুৰ্তা পিন্ধে আপোনালোকে অবভিয়াছলি এই গৰমত লুজ ড্ৰেছ পিন্ধিব বহুত বেছি পৰিত্ৰাণ পাব গৰমৰ পৰা ফৰ্থ নম্বৰটো হ'ল যে আপোনালোকে বাহিৰত ওলাই গ'লে মইতো মেকআপ এনেও নকৰোঁ মই মেকআপ এনেও লগোৱা নাই তো আপোনালোকে বাহিৰত ওলাই গ'লে মেকআপ নলগাব পাৰা মানে মেকআপ নলগাব পাৰা মানে যিটো বুলি কয় ফাউণ্ডেশ্যন বেছি ইউজ নকৰিব ক'ৰবাত পাৰ্টি চাৰ্টি থাকিলে তেতিয়া বাৰু হয় আৰু এনে ক'ৰবাত ওলাই গ'লে আৰু নলগাব ফাউণ্ডেশ্যনটো নলগাব মই ফাউণ্ডেশ্যন ইউজ নকৰোঁ মই এনেও ইউজ নকৰোঁ বেছি সকলোৱে ভাবে মই মেকআপ ইউজ কৰোঁ বাট মই মেকআপ বেছি ইউজ নকৰোঁ মই অলপ চলপ ইডিটে কৰোঁ ইডিটৰ কাৰণে ইমান লাগে চ' 5 নম্বৰটো হ'ল আপোনালোকে বেছি যিবোৰ হিজাবী হয় তেওঁলোকে গম পায় লেয়াৰ কাক কয় হিজাব লেয়াৰ চ' হিজাব লেয়াৰবোৰ বেছিকৈ নিদিব পাৰা মানে একদম অকণমান ৰাখিব বেছি নাৰাখিব 2-এটা লেয়াৰ হ'লে বেছি ভাল হয় চ' বেছি লেয়াৰ দিব ট্ৰাই নকৰিব 6 নম্বৰটো হৈছে যে আপোনালোকে ইয়াতে অকণমান লুজ কৰি ৰাখিব ইয়াতে লুজ কৰি ৰাখিলে আৰু হিজাববোৰ এইখিনিত বহুত লুজ কৰি ল'লে গৰমটো বহুত কম পৰিব আৰু ইয়াতে যদি অকণমান লুজ কৰি ৰাখে দেন গৰমটো কম পাব ময়ো লুজ কৰি পিন্ধো আৰু আশা কৰোঁ আপোনালোক সকলোৱে মোক বহুত বেছি মৰম কৰিব আৰু যোনে মোৰ চেনেলত নিউ হয় প্লিজ সাবস্ক্ৰাইব মাই চেনেল এণ্ড প্লিজ ক্লিক দ্য বেল আইকন ফৰ এক্টিভ মোৰ ভিডিঅ'ছ আৰু মই অতি সোনকালে এটা নিউ ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ চ' তেতিয়ালৈকে আল্লাহ হাফিজ আপোনালোক সকলো ভালে থাকিব বাই বাই